ঐ প্ৰবাল শুনাচোন প্ৰবাল ঐ প্ৰবাল প্ৰবাল ৰবাচোন প্ৰবাল ঐ প্ৰবাল শুনাচোন প্ৰবাল প্ৰবাল ঐ প্ৰবাল মনত পৰিছেনে তোমাৰ তুমি ভাল হ'ব লাগিব প্ৰবাল তোমাৰ ভণ্টিক কৰা অত্যাচাৰৰ প্ৰতিশোধ তুমি ল'ব লাগিব প্ৰবাল চোৱাচোন তুমি এবাৰ অতীতলৈ মনত পেলোৱাচোন আৰু তোমাৰ ভণ্টিক কৰা অত্যাচাৰৰ আমি প্ৰতিশোধ ল'ব লাগিব তুমি এবাৰ ভাবি চোৱাচোন প্ৰবাল তুমি এবাৰ অতীতলৈ ভাবাচোন অতীতত তুমি আৰু মই মিঠা মিঠা যে কথা পাতিছিলোঁ বহুত সপোন ৰচিছিলোঁ তোমাৰ মনত পৰিছেনে প্ৰবাল বৰ ধুনীয়া লাগিছে ফুলপাহিনে ঐ অসভ্যালিৰ এটা সীমা থাকে সীমাৰ পৰিধি পাৰ হ'লে ধ্বংস কেতিয়া আহে গমেই নাপাবি ৰূপ সৌন্দৰ্য যদি কাৰোবাৰ সুপ্ত হৈ থকা হৃদয়ত খুন্দা মাৰে তোক মই লাষ্ট ৱাৰ্ণিং দিছোঁ ইয়াৰ পিছত কথা বেয়া হৈ যাব আৰু ময়ো অংগীকাৰ কৰিছোঁ তোমাক মই পালে ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া হৈ জামা যে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগাই দেউতা অ দেউতা কি হ'লো তই দেখোন একেবাৰে পদূলি মুখৰ পৰা চিঞৰি চিঞৰি আহিছ দাদাৰ বন্ধুসকলে মোক অনবৰতে য'তে ত'তে জোকাই থাকে যে কলেজলৈ যাব নোৱাৰোঁ অকণমান ওলাই যাব নোৱাৰোঁ সিহঁতে মোক কিয় শান্তি নিদিয়ে দেউতা অথচ সেইকেইজন ল'ৰাৰ লগত দাদাই দিনে নিশাই মদ খাই মজগুল হৈ থাকে তই যে একো নকলি অঁ তাৰমানে তোৰ পুতেৰক বেয়াকৈ ক'বলৈ তোৰ বেয়া লাগে মুখখন বন্ধ হৈ যায় তোৰ হৃদয়খন কঁপি যায় কাৰণ সি যে ল'ৰা মই যে ছোৱালী বান্ধৱ গোসাঁই চৰণে শৰণ ইলো ভণ্টি অ' ভণ্টি ৰবি ক'লৈ গৈছিলি কেৰেম খেলি আহিলোঁ মটৰ চাইকেলখন লৈ মোবাইল টিভি থাকিলেই মানুহ দাবী নহয় বাপু শিক্ষিত নহয় বাইকখনৰ চকাকেইটা যেইপাক ঘূৰিছে প্ৰতিটো পাকতে তেল খৰচ হৈছে আৰু তেল ভৰোৱা পইচাকেইটা তোৰ এই বাপেৰজনে মাছৰ বেপাৰ কৰি অনা লাভাংশৰ টকা দেউতা তই আজি এইবিলাক কথা কিয় ক'লো
বন্ধুসকলে বাটে পথে যেতিয়াই তেতিয়াই মাজুলী কিয় জোকাই থাকে? আৰে জোকালে জোঁট খাবলৈকে তাই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়। সমস্যা সেইখিনিতেই। তাই এতিয়া সৰু হৈ থকা নাই, তাই ডাঙৰ হ'ল। আৰু তয়ো সৰু ল'ৰা হৈ থকা নাই নহয় যে বাপেকৰ ইনকামেৰে খাই থাকিবি। দেউতা আজি তোৰ হৈছে কি হা? প্ৰতিদিনে তাই ওলাই গ'লেই কান্দি কান্দি তাই ঘৰ পায়হি। আৰু শুন, পৃথিৱীত জেগা বন্দী কৰিবলৈ মাক বাপেকে সন্তান জন্ম নিদিয়ে, আৰু ময়ো তাৰ ব্যতিক্ৰম নহয়। কিন্তু তই এটা আৱৰ্জনাহে হলি, জেগা আগুৰিবলৈহে তই জন্ম পালি। এনেকুৱা সন্তান থকাতকৈ মৰি যোৱাই ভাল আছিল। এই সময়ত মাক বাপেকক আনন্দ দিব লাগিছিল, সুখত ৰাখিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে দিছ কি হ? কষ্ট দিছ তহঁতে মোক। চৰণে শৰণ আঘোণ পুহমহীয়া ঠাণ্ডাটো, ৰাতিপুৱাই গৈ কাৰোবাৰ পুখুৰীত নামো। দয়া চৰণে গালি দিলে তহঁতে লাজ পাৱ। ৰাখৰে নয়া দাদা, তই ক'ৰবালৈ যাৱ নেকি? দাদা, তই ক'লৈ যাৱ? তই মোক নামাতিবি। আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কিন্তু তই যাৱ ক'লৈ? নাজানো ক'লৈ যাওঁ। দাদা, অ' দাদা, দাদা শুনচোন। দাদা, দাদা, দেউতা, দাদা ক'ৰবালৈ যাবলৈ ওলাইছে। গোটেই কাপোৰ কানি ভৰাই লৈছে। যাবলৈ দে। অপদাৰ্থ এটাক মই পুহি ৰাখিব নোৱাৰো। ঠিকেই দেউতা, মই অপদাৰ্থ, মই আৱৰ্জনা, জীয়াই থাকি কি লাভ? মই যাওঁ, মাথো যোৱাৰ সময়ত কৈ থৈ যাওঁ, যেতিয়ালৈকে নিজৰ ভৰিত থিয় দিব নোৱাৰো তেতিয়ালৈকে বাই। আৰু ভণ্টি, তই ধৰি ল'বি, আজিৰ পৰা তোৰ দাদা মৰি গ'ল বুলি। দাদা, দেউতা, দাদা, যাবলৈ দে। প্ৰবালে পদূলি মুখত কিয় বা ৰৈ থাকিবলৈ ক'লে? প্ৰবাল, ক'লৈ যোৱা? মই প্ৰথমে গুৱাহাটীলৈ যাম, তাৰপিছত চেন্নাই, বাংগালোৰ ইত্যাদি। হঠাৎ এই সিদ্ধান্ত? কিমান দিন আৰু দেউতাৰ উপাৰ্জন খাই থাকিম? এতিয়া ডাঙৰ হ'লো নহয়, ভৱিষ্যতৰ কথাও চিন্তা কৰিব সময় হ'ল। কিন্তু তুমি নহ'লে মই? অভ্যাস কৰা, প্ৰেম কৰি থাকিলে নহ'ব, টকা পইচাটো লাগিব। প্ৰবাল, এইবিলাক এদিন তুমিও কৈছিলা, আৰু আজি দেউতাই ক'লে। সঁচাকৈয়ে মই এদিন প্ৰবাল, 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 প্ৰবাল। ল'ৰাজন কেতিয়া আহিব? আহি পোৱাৰ সময় হৈছে ছাৰ। ল'ৰাজনক লোকেশ্যনটো বুজাই কৈছোঁনে? কৈছোঁ ছাৰ। ছাৰ, ল'ৰাজন আহিল হ'বলা।
ৱেলকাম ৱেলকাম মাই ডিয়াৰ য়ং বয়। হয় এতিয়া কোৱাচোন তুমি অহাৰ কাৰণটো। হয় ছাৰ, মই আপোনালোকৰ অফিচৰ পৰা পোৱা বিজ্ঞাপনটো পায়ে আহিছোঁ। তাৰমানে তোমাক এটা চাকৰি লাগে। হয় ছাৰ, চাকৰিটো হ'লে দেউতাৰ বহুত কষ্ট লাঘৱ কৰিব পাৰিম, ভণ্টিৰো বিয়াখন পাতিব পাৰিম আৰু সপোন সপোনবোৰ বৰ মিঠা, কিন্তু বাস্তৱ বৰ কেঁহা। মানে ছাৰ না না না, মই কথাটোহে কৈছোঁ। মাজনী, তই কিয় কান্দি আছ? আজি এসপ্তাহ হ'ল দাদাৰ খা খবৰে পোৱা নাই। দেউতাক হিচাপে মই যদি তহঁতক এষাৰ গালি পাৰিব নোৱাৰোঁ, এষাৰ কথা যদি টানকৈ ক'ব নোৱাৰোঁ, তেতিয়াহ'লে তহঁত মোৰ কি বাধ্য সন্তান হ'লি? আৰু মই কি সুযোগ্য সন্তানৰ পিতৃ হ'লোঁ? হ'লেও তই ইমান বেয়াকৈ ক'ব নালাগিছিল দেউতা। মোক তাৰ সমনীয়াবিলাকে জোকোৱা বুলিহে কৈছিলোঁ। জীৱনত কেতিয়াও কাৰো ওচৰত কম্প্ৰমাইজ কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। সেইকাৰণে হয়তো তহঁতক আজিলৈকে আৰামেৰে খুৱাই আছোঁ। আজি এসপ্তাহ হ'ল দাদা ঘৰত নাই। সেই কথাটো তই এবাৰো গুৰুত্ব দিয়া নাই কিয় দেউতা? এই ঘৰখনৰ তিনিটাই প্ৰাণী, এটা নিৰুদ্দেশ হ'ল। মই কিমানক খবৰ লৈছোঁ, নাই, ক'তোৱে নাপালোঁ তাৰ সন্ধান। এৰাও মাজনী, তোৰ কথাকেইটাই দেখোন মোক বাৰুকৈয়ে আঘাত দিছে অ'। সি নহ'লে মই ভাত খাব নোৱাৰোঁ। সিফালৰ পৰা আহে, অ' ভণ্টি ভাত হ'লনে? সিফালৰ পৰা আহি কয়, ভণ্টিটোলৈ বৰ ধুনীয়া বস্তু এটা আনিছোঁ। সেইজন দাদা আজি ক'ত দেউতা? হা দেউতা ক'ত? মোৰ ইয়াতে যিয়ে চাকৰি কৰে তাৰ লাইফ যায় বনি, আৰু যিয়ে বেইমানি কৰে থাকে মৃত্যুৰ ক্ষণ গণি। নাই নাই নাই, ভয় নাখাবা। তোমাৰ এটা ভাল চাকৰি হ'ব, ভাল দৰমহা, আৰু তাৰ বাহিৰেও আছে এক্সট্ৰা মানি। গতিকে তুমি ৰেডি? মোক পদটো ছাৰ আৰে পদুলৰ কথা বাদ দিয়া না, টকাত মাথা মাৰা না। কিন্তু ছাৰ বিজ্ঞাপনত দিয়া মতে বিজ্ঞাপন, আমাৰ বিজ্ঞাপনত থাকে এটা, কিন্তু অফিচত সম্পূৰ্ণ ওলোটা। গতিকে তুমি আৰে ৰত্ন, ছাৰ এখেতে গোটেই কামৰ নমুনা অফিচৰ স্বীকৃতি বুজাই দিয়া। যোৱা হয় যোৱা। মোক প্ৰতাৰণা কৰা কৌশল এটা ৰচনা কৰি সি গুচি গ'ল। মোক প্ৰবঞ্চনা কৰি তুমি হাৰি যাব নোৱাৰিবা প্ৰবাল। সময়ে তোমাক মোৰ কাষলৈ পুনৰ পঠাই দিব। তেতিয়া তোমাৰ সেই অভিমান। বৰষা মইনা, অঁ দেউতা আহক। নালাগে দিয়া, ইয়াতে হ'ব। হ'ব দিয়া। হেৰি, আমাৰ বাপুই ফোন কৰিছিল নেকি? নাই কৰা দেউতা। তুমি কৰিছিলা নেকি? কৰিছিলোঁ, ছুইচ অফ আহিছে। মই তাক গালি পাৰিছিলোঁ, তাকে খং কৰি সি গুচি গ'ল। ভাবিছিলোঁ দুদিন ক'ৰবাত থাকি খং অভিমানবোৰ শেষ হ'লে আকৌ সি গুচি আহিব, কিন্তু সি
যাবৰ দিনাখনে মোক কৈ গৈছিলে গুৱাহাটীলৈ যাম বুলি। মই কথাটো গভীৰভাৱে লোৱা নাছিলোঁ, কিন্তু এতিয়াহে তাক আমি ঘূৰাই পামনে? সি পুনৰ আহিবনে? তোমাৰ সপোনবোৰ? দুখ নকৰিব দেউতা, প্ৰবালক মই বিচাৰি যাম আৰু দেউতাক ভনীয়েকৰ প্ৰতি থকা দায়িত্ব সি পালন কৰিব লাগিব। দাদা, তোমাক কিন্তু মই বেয়া পাইছোঁ। মোক কিয় বেয়া পাইছা ভণ্টি? কালি মোৰ কলমটো তুমি হেৰাইছা। মই তোমাক এটা নতুন কলম আনি দিম নহয়। কলম কিনিবলৈ তুমি পইচাৰ ক'ত পাবা? দেউতাৰ পৰা দিম নহয়। দেউতাই যদি নিদিয়ে? মই চাকৰি কৰিলে তোমাক দিম নহয়। তুমি চাকৰি কৰিবা, টকা পাবা, আৰু সেই টকাৰে তুমি মোলৈ কলম আৰু মই লিখিবলৈ ৰৈ থাকিম। এইবিলাক কোনোবা বেঙা মানুহক ক'বা, মোক নহয়। তাৰ মানে ভণ্টি, মোক কলম তুমি দিবই লাগিব। বাপৰে, ইমান যে জেদ ভণ্টিটোৰ। দাদা, সঁচাকৈয়ে মই এখন ৰোমাঞ্চকৰ পৃথিৱীত কাম কৰিছোঁ, য'ত আছে কেৱল টকা, আনন্দ আৰু ৰোমাঞ্চ, এটাৰ পিছত এটা কৰি নতুন তৃপ্তি। প্ৰবাল, নতুনকৈ বিজ্ঞাপনটো দিলানে? দিলোঁ। তেতিয়াহ'লে আকৌ এটা নতুন আমেজ। দেউতা, অ' দেউতা, তই এইবোৰ কি কৰিব ওলাইছ? দেউতা, 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 মই বাবুক বিচাৰি যাম। দেউতা, মই বাবুক বিচাৰি যাম। নহ'লে মই দেউতা, কথা নকবিচোন তই। মই বাবুক বিচাৰি যাম। ডক্টৰে কথা ক'ব মানা কৰিছে দেউতা। মই বাবুক বিচাৰি যাম। মই বাবুক বিচাৰি যাম। মই বাবুক বিচাৰি যাম। দেউতা, মই বাবুক বিচাৰি যাম। দেউতা, 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 চাওঁ কৈ দিয়াচোন দেউতা। মই যাম। দেউতা, মই মৰাৰ পিছত দেউতা, এই অমংগলীয়া কথাবোৰ তই মনলৈ নানিবিচোন। তই কাৰ লগত কাজিয়া নকৰিবি দেই। ভাল ল'ৰাজনৰ লগত তই বিয়া হৈ যাবি। দেউতা, মোক তোৰ মায়ে মাতিব লাগিছে। দেউতা, 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 অ' দেউতা, 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 দেউতা,
দেউতা নজানো তাৰ দেউতা ঐ দিগম্বৰ বৰুৱা ঢুকাল বোলে। আৰু পুতেকেও বোলে 2 বছৰ ধৰি সন্ধানহীন। এতিয়া পূজা অকলশৰীয়া বুজিছ। তাইক মই অকলশৰীয়া হ'বলৈ নিদিওঁ। তাই মোৰ বেডৰুমৰ সংগী হ'ব লাগিব। দুৰ্বলতাৰ সুযোগ লৈ ছোৱালীক অন্যায় কৰিব আহিছ আৰু আমি বহি থাকিম। তাইক মই বহুত দিন প্ৰস্তাৱ দিছিলোঁ। প্ৰত্যেকবাৰে মোৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰি আহিছে। এইবাৰ কিন্তু মই তাইক বৰষা কলৈ যোৱা? তহঁতৰ ওচৰলৈ আহিছোঁ। আমাৰ ওচৰলৈ? তহঁতকে বিচাৰি আহিছোঁ। কোৱাচোন। আজি 2 বছৰ ধৰি প্ৰবালৰ কোনো খবৰ নাই অ'। তহঁতে কিবা জান নেকি? নাই, মই কিন্তু একদম গম নাপাওঁ দেই। কিয় তোলে ফোন কৰা নাই নেকি? নাই কৰা, ফোনটো ছুইচ অফ। দেউতাকৰ লগত কাজিয়া কৰিহে গৈছে। টকাৰ মানুহ হৈ আহিব। তাৰ দেউতাক ঢুকাল, ভনীয়েকজনীও অকলশৰীয়া। আৰু তুমি? বিশাল, কটা ঘৰত নিমখ দিবলৈ চেষ্টা নকৰিবি। অৰ্হতা সম্পন্ন মহিলাৰ বাবে 10টা পদ খালী আছে। দৰমহা 30,000 পৰা 50,000। ওপৰৰ বিল্ডিঙৰ ওচৰত। যোগাযোগ কৰি চাম আৰু পূজাকো জনাম। পূজা, হা বহাচোন। বৰষা বা নেকান্দিবি, তই ধৈৰ্য ধৰচোন। ধৈৰ্য ধৰিবলৈ আৰু কি আছে? দাদাই মোক কেৰি কৰিবলৈ গুচি গ'ল। দেউতাৰ লগতে আছিলোঁ। দেউতাইও মোক কপালত যি আছে হ'বই। এতিয়াতো ভৱিষ্যতৰ কথা চিন্তা কৰ। চাকৰি এটাৰ কথা ভাব। চাকৰি এটা বিজ্ঞাপন পাইছোঁ, চাচোন তই। ৰত্ন, ছাৰ, বিজ্ঞাপনটো দিলা? দিছোঁ ছাৰ। মই 6 মাহৰ কাৰণে অলপ বাহিৰলৈ যাম। প্ৰবালক মই দায়িত্ব দিছোঁ আৰু তোমালোকে কামবিলাক বুজাবুজি কৰি কৰিবা, আপুনি চিন্তা নকৰিব ছাৰ। যাতে গোপনীয়তা কোনো কাৰণতে ফাদিল নহয়। আপুনি নিশ্চিন্ত থাকক ছাৰ, কাৰণ আপুনিয়ে মোক জীৱন দিছে আৰু আমিও আপোনাক। কোৱাচোন। এটা বিজ্ঞাপন পাই আহিলোঁ, চাওকচোন। এই বিজ্ঞাপনটো আপোনাৰ অফিচৰ পৰাই দিয়াই নহয়নে? হয়, ইয়াত চাকৰি কৰিবলৈ হ'লে তুমি বহুত ত্যাগ স্বীকাৰ কৰিব লাগিব। 2 বছৰলৈ ঘৰলৈ যাব নোৱাৰিবা আৰু অফিচৰ গোপনীয়তা তুমি মানি চলিব লাগিব। গোপনীয়তা? ইয়াত কাকো যোগ কৰি নিযুক্তি নিদিয়ে। ইচ্ছাই কাম কৰিব লাগিব। কিন্তু বিজ্ঞাপনত আমাৰ বিজ্ঞাপনত থাকে এটা আৰু অফিচত হয় এটা। আৰু জইন কৰাৰ দিনাখনেই তোমাৰ একাউণ্টত 50,000 টকা সোমাব। আৰু অধিক জানিবলৈ এই নিয়মাৱলীখন পঢ়ি লোৱা আৰু এইখন এগ্ৰিমেণ্ট লেটাৰত চাইন কৰিবা। দাদা, মোৰ উপায় নাই। মই দিয়ক, চাইনটো কৰক।
ইয়াতে চাইন কৰা। ঠিক আছে। হেল্ল' অঁ ৰত্ন ক এটা ধুনীয়া বস্তু আহিছে। আজি মোৰ মন নাই অ'। আৰে তুমি নহ'লে কেনেকে হ'ব? আৰে হ'ব কাম শীঘ্ৰে কৰা না ভাই। মই তোমালোকক সম্পূৰ্ণ কৰ্তৃত্ব দিছোঁ। আৰে তুমি থাকাহেঁতেন বেছি আমেজ পালোহেঁতেন। আহা তাই ৰূপেই চাবানে চুলেই চাবা। মই স্পৰ্শৰ অধিকাৰ দিছোঁ। আৰে তোমালোকে ৰোমাঞ্চ কৰা, মই দেৰিকৈ গৈ আছোঁ। পিছে আমি বিন্দাছ। ভণ্টিলৈ কিয় বা ইমানকৈ মনত পৰিছিল? পুনৰ মোৰ চকুত ধৰিছে। এই ভণ্টি এৰি দা ৰচোন তো আজি। ভণ্টি নাকান্দিবি। কিয় তই মোক ধমক দিছ? ধেমালিহে কৰিছো ভণ্টি। মই বৰ দুখ পাইছো দাদা। চাওঁ ক'ত দুখ পাইছনো? বল মই মলম লগাই দিম বল। দাদা টুকি চাচোন। কোনটো? ভণ্টি মোৰ বিস্কুটখন খালে। কোনে খালে? ঠেঙীয়া মেকুৰীয়ে। তোক আজি মই সেইডাল কৰিবি। ঐ ছোৱালী ঐ, ঐ যাওঁ এইফালে যাওঁ।